অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু খালি আপোনালোকে এটা কাম কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে এইটো কাম কৰক, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে সেইটো কাম নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ এইখন চিঠি লাভ কৰিছিল, সকলোৱে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লাই কৰিব লাগিব বা আপোনালোকৰ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব বা এপ্লিকেশ্যন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব চাই লওক। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিত এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, সেইটো একাউণ্ট আপোনালোকৰ আপডেট কৰিব লাগিব। যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, সেইসকলৰ কাৰণে ফাৰ্ষ্ট কৈ আছোঁ, যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ যিটো একাউণ্ট জমা কৰিছিল, আপোনালোকে সেইটো বেংকত যাব। বেংকত যাই আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো ফুল আপলোড কৰিব লাগিব যে মই প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিলোঁ, কিন্তু মোৰ একাউণ্টত এতিয়া অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো ফুল আপটুডেট কৰিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট লাগিব, আপোনালোকৰ ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আপোনালোকৰ যিটো ষ্টেটমেণ্টটো আহিব, সেইটো আপোনালোকে জেৰক্স কৰিব লাগিব। লগতে লাগিব আপোনালোকৰ 2 কপি ফটো। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ যিটো আপোনালোকৰ DC অফিচ আছে, তাত কিন্তু আপোনালোকে এতিয়া জমা কৰিব লাগিব। এতিয়া কিন্তু প্ৰতিটো DC অফিচত বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি আছে বা ডকুমেণ্ট জমা লৈ আছে। এতিয়া যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সেইসকলে এতিয়া বেংকৰ আপলোডটো তাত দেখুৱাব লাগিব। আৰু যদি আপোনালোকে নতুন হয়, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ খালী ডকুমেণ্ট জমা কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ DC অফিচত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব, নহ'লে কিন্তু অৰুণোদয় আঁচনি